हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो आज এটা পায়সৰ ৰেচিপি লৈ আইছো হেতু ভন্টিৰ ৰেচিপি দেই ভন্টিয়ে বনাইছে চাই যাকচোন কি কিনো দিছে তাই। তো প্ৰথমতে গাখীৰ দিছে তাৰ পিছত চাউলখিনি ধুই লৈছে তাৰপিছত কাজু বাদাম কিশমিশ এনেকৈ উলিয়াই লৈছে উলিয়াই লৈ চাউলখিনি গাখীৰত দি দিছে ধুনিয়াকৈ। তো চাউলখিনি দি এনেকৈ অলপ লৰাই দিছে যাতে ধুনিয়াকৈ গাখীৰখিনি চাউলখিনি মিহলি হৈ যায়। কিশমিশৰ কথা যে কৈছিলো সেইখিনি পানীত তেনেকৈ তিয়াই লৈছে ভালদৰে ধুই লৈছে। তাৰ পিছত সেইখিনিও তাত এড কৰি দিছে। দিয়াৰ পাছত কাজু বাদাম যে আছিলে কাজু বাদামখিনি সৰু সৰুকৈ ভাঙি লৈছে যাতে টেষ্টটো ধুনীয়াকৈ উঠে। তাতে পায়সখিনিত ঢালি দিছে। তাৰ পিছত দালচিনি দুটুকুৰা লৈছে লৈ পেলাই তাত ঢালি দি অকণ উতলিব দিছে। তাৰ পিছত চেনি দিছে সোৱাদ অনুযায়ী যেনে হৈ গ'ল ৰেডি হৈ গ'ল পুৰা ধুনীয়া থিৰ হৈছে। পিছত এয়া ধুনীয়াকৈ তাৰ ওপৰত সজাই দিছে। দেখি ভিডিঅ'টো ইমানে আছিলে যদি চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব।